এনেকুৱা বেয়াকৈ চিলোৱা হৈছে নহয় চিলাই মানে কি মানে ফালি দিলে মানে মোৰ ভাইটি এজনৰ হাতটো কটা গ'ল মানে এনেকুৱা তলুৱাতে আৰু ডক্তৰসকলে কেনেদৰে চিলায় আপোনালোকক দেখুৱাবলৈ কৈ আছোঁ ভিডিঅ'টো চাই থাকক হস্পিটেলত অনাৰ পিছত ডক্তৰসকলে এনেদৰে ট্ৰিটমেণ্ট আৰম্ভ কৰিলে আৰু কেনেদৰে চিলাই আপোনালোকক ভালদৰে প্ৰচেছটো দেখুৱাই আছোঁ স্কিপ নকৰাকৈ চাই যাওক কিমান ভয়ানককৈ চিলাই মানুহৰ দেহৰ হাড়ৰ পৰা কেনেকৈ বেজীটো সোমোৱাই দিয়ে চাবচোন আৰু সকলোৱে জীৱনত কিবা অসুবিধা থাকিলে এনেদৰে চিলাব চিচা টিচা আছে নেকি চালক সি কাটা নাই ন আৰু এনেদৰে এটা বেজী সোমোৱাই দিলে মাংসৰ দি আৰু তেওঁ বিষ হোৱা নাই মই সুধিছিলোঁ মানে তেওঁক এটা বেজী মাৰি দিয়া হয় চিলোৱা আগে আগে নহ'লেতো এটা জীয়া মানুহ দি যদি এটা বেজী সোমোৱাই দিয়ে কেনেকুৱা ভয়ানক এটা বিষ এটা সৃষ্টি হ'ব আৰু কেনেকৈ চিলাইছে চাওকচোন আজি আপোনালোকক দেখুৱাম যেন এটা হাত কটাৰ পিছত চিলনি পোৱাৰ পিছত কিমান দিনৰ পিছত খোলা যায় আৰু সেই চিলনিটো খুলিব গৈ আছে আৰু এই মানে হাতখন কটা গ'ল আজি 10 দিনমানৰ আগত তাৰপিছত বাইদেৱে প্ৰথমতে এনেদৰে কিছু মলম লগাই দিছে এইটো কি হয়নো এইটো এণ্টিছেপ্টিক চলিউশ্যন বুলি কোৱা হয় চিলনি কটাৰ আগত এনেদৰে প্ৰথমতে লগাই দিয়ে আৰু এই সূতাটো যে কাটে কিমান মানে কি সূতা এইটো হয় কাৰোবাৰ যদি এনেদৰে কাটিলে চিলনি পৰিব লগা হয় এদিন এৰি এদিন ডক্তৰসকলে ড্ৰেছিং কৰিবলৈ দিয়ে আৰু তেনেদৰে আমি ড্ৰেছিং কৰিব লাগে আৰু সদায় এনেকৈ ড্ৰেছিং কৰি থাকিলে 10 দিনৰ পিছত সম্পূৰ্ণকৈ চিলনিটো খুলি দিয়ে এনেকুৱা বেয়াকৈ চিলোৱা হৈছে নহয় চিলাই মানে কি এটা কাম বেয়াহে কৰিছে মানে পইচা নহয় কামটো ভালেই কৰিছে কামটোলৈ নহয় মানে বহুত ভিতৰলৈ যে মিহি সূতাটো মাংসৰ লগতো পেলাই টানি পেলাই চিলাইটো মাংস হেৰিয়াত মিলি গৈ যোৱা নাই যোৱা ভিতৰলৈ সোমাই গৈছে যে টানি উলিয়াব লগা হৈছে আমাৰ সূতাবোৰ ইয়াতকৈ ডাঙৰ দিয়া হয়তো বাইদেউ ইয়াত আৰু ইয়াতকৈ ডাঙৰ আছিলে সূতা ইয়াতকৈ ডাঙৰ সূতা আছে মাথাত মাৰে ৰ'বা ওলাইছে গাঁঠি মৰা আছে নেকি চাওক গাঁঠিবোৰ ভিতৰলৈ সোমাই সোমাই থকা আছে আঠ খাই খিচি কটা নাই চাগে বাইদেউ সি কটা সৈতে গম পালেহেঁতেন নে মানে মাংস নহয় এই গাঁঠিটো খুব মাংসৰ লগত আট খাই আছে নহয় চিলনি কটাৰ পিছতে এনেকৈ এটা ড্ৰেছিং কৰি দিয়া হয় বীজাণুবোৰ যেন নাথাকে ইয়াত দাগে আছিলে কাটা এইডোখৰ দাগে কাটাই আৰু এনেদৰে চিলনি কটা হৈ গ'ল এতিয়া তেওঁ বৰ্তমান সুস্থ অৱস্থাত এনেদৰে ড্ৰেছিং হৈ গৈছে এতিয়া কামত মাৰিব পাৰিম কৈছে আৰু বৰ্তমান ড্ৰেছিং কৰি হৈছেহি চিলনি কটাৰ পিছত এনেদৰে এটা মলম লগাই দিয়া হয় যেনে চিলনিটো যিখিনি ঘাঁ থাকে সম্পূৰ্ণৰূপে ভালদৰে শুকাই যায় আৰু তাত মাখি চাখি নপৰিবৰ কাৰণে